কিনো লিখি আছ এইবোৰ ৰ'ব না স্ক্ৰিপ্টটো লিখি ল'বলৈ দিয়কচোন দে চা মোৰ ওপৰত বনাবি চিনেমা মই খুদ মানুহটো আছো মই কাহিনী কৈ যাম তই মোবাইলত শ্বটকেইটা লৈ গ'লে হ'ল হে তেৰি তেনেকে নহয় নহয় চিনেমা স্ক্ৰিপ্ট এটা লাগিবতো নিজৰ বুলি হয় নেকি এতিয়া যে মই শ্বটবিলাক ল'ম মই আকৌ নিজৰ বুলি কাটি কাটি যাব লাগিব নহয় আৰু এডিটৰকো কোনটো শ্বটৰ পিছত কোনটো শ্বট লগাব এটা স্ক্ৰিপ্ট লাগিবতো নিজৰ বুলি মানে স্ক্ৰিপ্টটো বাধ্যতামূলক নহ'লে যে মই ডিৰেকশ্যন কৰিবই নোৱাৰিম কিবা চিন আছে যদি শুনাচোন মোক ৰ'ব প্ৰস্তাৱনা দৃশ্যটো শুনাব পাৰি প্ৰস্তাৱনা চিনটো আপোনাৰ শিশু কালটো মানে জন্ম কেনেকে হৈছিলে সেইটো প্ৰথমে এষ্টাব্লিছ কৰক শুনা মোক মানে প্ৰথম শ্বটটোত দেখিছো ব্লেংক ফ্ৰেম এটা ব্লেংক ফ্ৰেমত দূৰত ৰিণিকি এটা জুপুৰি ঘৰত এটা কেঁচুৱাৰ মাত তাৰ পিছত দেখিছো এটা পোহৰ জিলিকি উঠিছে তাৰ পিছত আমি দেখিছো নেক্সট শ্বটত এজন মানুহে এটা দীঘল ৰাস্তা একদম হাতত টৰ্চ এটা লৈ আন্ধাৰে মুন্ধাৰে দৌৰি আহিয়ে জুপুৰি দুৱাৰ দলি তেনেকে ধৰি লৈছে কাট ক্ল'জ শ্বটত দেখিছো মানুহজনে এনেকে ধৰি থকাৰ পৰা ঘনে ঘনে উশাহ লৈছে মানুহজনীলৈ চাব খুজিছে মানুহজনী কোন তাইজনীলৈ চাই কৈছে মাক এতিয়া কেনেকুৱা কেমেৰা পেন এই যে কেমেৰা পেন হ'ল তাই এজনীয়ে এনেকে কেঁচুৱা এটা গুমলাই আছে মানুহজনৰ মাতত এনেকে ঘূৰিছে চাহ মোৰ গাৰ নোম শিয়ৰি গৈছে দৰ্শকক সৰি নাযাবলৈ ভাবক এই দেৱ শিশুটোক ঢক ঢককে বগা দেৱ শিশু এটাক মোৰ জন্মকাল ঢক ঢককে বগা কাপোৰ এখনে দেৱ শিশুটোক মেৰিয়াই মানুহজনলৈ আগবঢ়াই দিছে মানুহজনেতো কেঁচুৱাটো দেখা নাই তাৰপিছত চাবলৈ যত্ন কৰিছে এবাৰ টৰ্চটো জ্বলাই পোহৰটো মাৰি দিছে কেঁচুৱাটো একো দেখা নাই অকল চকুৰে বগা অংশখিনি তিৰবিৰাই আছে টৰ্চৰ পোহৰত বগা কাপোৰেৰে মেৰিওৱা তাৰমানে মই জন্ম হওঁতে ভূতৰ পোৱালি হৈ জন্ম হৈছো চকুকেইটা দেখা গাটো নেদেখে মোৰ জন্মৰ কাল এই মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি এটা বাৰু মই ইটো কোনাই